ধন্যবাদ জৰ্ণালী বৰী। নমস্কাৰ ছাৰ। এতিয়া আমাৰ কৃষক মহোদয় বহি আছে, দুইগৰাকী এটি প্ৰশ্ন সুধিব। সাজু আছে নে তুমি ক'বৰ কাৰণে? এবাৰ নোৱাৰো বুলি নকবা, কিন্তু আগতে কৈ দিছে দুগৰাকীয়ে নোৱাৰো, এবাৰ কিন্তু তুমি উত্তৰটো দিব লাগিব। দিব পাৰিবা নে নাই? এতিয়া বিচাৰকে তোমাক এটি প্ৰশ্ন নমস্কাৰ। নমস্কাৰ ছাৰ। লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাই সৰুকৈ প্ৰশ্ন এটা সুধিলে, বিহু নামত ব্যৱহাৰ হোৱা নৈ দুখনমানৰ নাম কোৱাচোন। বিহু নামত ব্যৱহাৰ হোৱা নৈ দুখনমানৰ নাম, বিহু নামত মানে গোৱা নৈ দুখনমানৰ নাম কোৱাচোন। কোৱা, ভুল হ'লে মই কৈ দিম দিয়া, ভুল হ'লে মই কৈ দিম, তুমি কোৱাচোন। ঠিক আছে, আৰু এটা সুধো, বিহু নামত ব্যৱহাৰ হোৱা কেইবিধমান চৰাইৰ নাম কোৱাচোন। বিহু নামত ব্যৱহাৰ হোৱা কেইবিধমান চৰাইৰ নাম কোৱা। কুলি চৰাই। আৰু কোৱা। কেতেকী চৰাই। আৰু পাৰিবানে? কেঁচা, শালিকা, ঘনচিৰিকা হৈছে বাৰু দুটা। ধন্যবাদ। ধন্যবাদ জনাইছো ধন্যবাদ ছাৰ। জৰ্ণালী বৰীলৈ। আমি এইবাৰ আনগৰাকী চতুৰ্থগৰাকী আমি প্ৰতিযোগী মাতিছো, অৱন্তিকা দাসক। তাৰপিছতে এনিশা দাসক আমি সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছো। এইবাৰ ৰূপনগৰৰ পৰা আহিছে অৱন্তিকা দাস। তাৰপিছতে আমি এনিশা দাসক পাণবজাৰৰ পৰা তেওঁ আহিব, তেওঁক সাজু হৈ থাকিবলৈ আমি অনুৰোধ জনাইছো। এয়া মঞ্চলৈ আদৰিছো অৱন্তিকা দাস। আৰু যদি প্ৰতিযোগী আছে অনতি পলমে আহি আমাৰ লগত যোগাযোগ। হেল্ল' 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 হেল্ল', দাদা চাউণ্ডৰ পৰা ড্ৰাই হৈ গৈছে। হেল্ল' 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 হেল্ল'। পুৰা গাব মানে ইমান হেৰি নহয়, মানে কি হেৰি কেছেটৰ চাপৰ দি আছে।